कितना रुपया भैया? 120। हेलो एवरीवन, गुड मॉर्निंग एंड वेलकम बैक टू के कृष्णास ब्लॉग। আজি আমাৰ উৰিষ্যা, পুৰী, ভুৱনেশ্বৰ আৰু কলকাতা ভ্ৰমণৰ চতুৰ্থ দিন আৰু পুৰীত আজি আমাৰ দ্বিতীয় দিন হয়। এতিয়া আমি আকৌ জগন্নাথ ধামৰ সন্মুখতে আছোঁ ৰাতিপুৱা, আৰু এতিয়া আমি যাবলৈ ওলাই আহিছোঁ সাগৰৰ পাৰলৈকে। বিচত গৈ আমি অলপ সময় অতিবাহিত কৰিম, তাৰপিছত আমি অলপ চলপ বজাৰ সমাৰ কৰিম ইয়াতে। তেনেদৰে দিনটো আমি আজি ইয়াতে পাৰ কৰিম, তাৰপিছত সন্ধিয়ালৈকে আমি ওলাই যাম ভুৱনেশ্বৰলৈকে। তেনেহ'লে বলকচোন আজি দিনটো পুৰীত কি কি দেখিবলৈ পাওঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া পিলপিলিৰে আমি দিনটোৰ যাত্ৰা আৰম্ভ কৰিছোঁ। হাই, আমি এতিয়া গোল্ডেন বিচ যাম, তাত দিনটো এনজয় কৰিম, তাৰপাছত আমি আকৌ পাছবেলা ভুৱনেশ্বৰ গুচি যাম। এতিয়া বিচত আমি আহি পালোঁ, আৰু আমাৰ সন্ধান হৈ আছে এতিয়া ব্ৰেকফাষ্টৰ, মানে গৰম গৰম ৰুটি আৰু বইল কণী আমি বিচাৰি আছোঁ। এতিয়া সেইবিলাক খাই মেলি আমি আকৌ এই সাগৰৰ পাৰলৈকে যাম। ইয়াতে মেলা হৈ আছে, কালি সন্ধিয়াও আহি এইখন মেলাতে আমি ঘূৰি আছিলোঁ। আকৌ এতিয়া আমি মেলাৰ পৰা বজাৰ সমাৰ কৰিম আৰু লগতে ইয়াতে টাইম স্পেণ্ড কৰিম। বিচত গৈ দোকানবিলাকত আমি ৰুটি চব্জি বিচাৰিলোঁ, কিন্তু ক'তো নাপালোঁ। এতিয়া আকৌ গলি এটাত সোমাই আহিছোঁ, ইয়াতে ৰুটি চব্জি বিচাৰি আছোঁ এতিয়া আমি। যেনে তেনে এই ব্যৱস্থাটো আমি বিচাৰি পালোঁ বাৰু খোৱাৰ কাৰণে। ৱেইট কৰি বিক্ৰী কৰি আছে ডাঙৰ ডাঙৰ চাইজৰ পৰঠা। সব তোমার ভুল ভালো হবে। কেনেকুৱা টেষ্ট কেনেকুৱা? মজা মজা। ইমান সময় খোজকাঢ়ি কৰা কষ্টখিনি কামত আহিল অৱশেষত। কেনেকুৱা পাইছা কলিতা? একদম ধুনীয়া ধুনীয়া ধুনীয়া। অৱশেষত আমি আহি এতিয়া সাগৰৰ পানীত ভৰি দিছোঁ। তাৰপিছত অনুভৱ একদম মজা, ধুনীয়া ধুনীয়াকৈ কিমান দূৰলৈ যাব লাগিব? যিমান পাৰোঁ মাজত যাই থাকিম, দেখাই থাকিম আৰু লাষ্টত। दादार साथ फोटो उठाब विचारे उठाब पारे यार। दादा कितना रुपये लेते हैं आप? 50 रुपया। 50 रुपया एक फोटो का। अब तुरंत यहीं पे निकल के दे देते हैं क्या? हाँ, यहीं पे दे देंगे। यहीं पे निकल के दे देते हैं। बढ़िया है। जिंटू ने खिंचवा लिया है। इस पे दिखाइए। ओ भैया दिखाइए दिखाइए तो क्या है इस पे? एक बार दिखा दीजिए भैया। हेलो, ये बहुत भैया गुस्सा हो गए। गुस्सा मत करो भैया। क्या नाम है इसका? मदन मोहन। कितना रुपया है? ये एक का 10 रुपया। एक का 10 है। गुस्सा मत कीजिए दादा। ये दो का लीजिए। ये 3 पीस। 80। ये वाला 50 छोटा। ये इसका कितना बताया था? 700 दाम बेची गई। इससे बड़ा चाहिए। ओ भैया बजाइए ना एक बार, बजा के दिखाइए ना एक बार। चलो बजाइए बढ़िया से। हाँ। এতিয়া দাদাৰ দোকানৰ পৰা আমি শংখ ল'লোঁ। ये भी एक लूंगा। এইটো শংখটো দেখুৱাই দিয়াচোন একবাৰ। শংখটো দেখুৱাই দিয়াচোন একবাৰ। 300 টকা পাৰ পিছ ৰেটত আমি ল'লোঁ।
700 টকা কৈছিলে 700 টকাৰ পৰা বাৰ্গেনিং কৰি কৰি আমি 300 টকাত ফিক্স কৰিলোঁ 80 টকা তো এতিয়া আমি ইমানখিনি সময় সাগৰৰ মানে তাতে গৈ পিনে পানীৰ মাজত সময়খিনি আমি অতিবাহিত কৰিলোঁ এতিয়া পাৰলৈকে উঠি আহিছোঁ কাপোৰ কানি চেঞ্জ কৰিলোঁ প্ৰচণ্ড ৰ'দ এই গোটেই অঞ্চলটো দেখিব পাৰে ৰাস্তাৰ ফালে এয়া আপোনালোকে দেখিব পাৰে গোটেই ইমান দূৰ দূৰণিলৈকে ক'তোৱে গছ গছনি নাই তথাপিতো ইয়াতে যিখন মেলা হৈ আছে এই মেলাখনত আমি এতিয়া অলপ সময় ঘূৰিম যদিও ইমান ৰ'দ দি আছে আমি ইয়াত কি পায় এইবিলাক চাবলৈ চেষ্টা কৰিম কালি সন্ধিয়াও আমি ইয়াতে আহিছিলোঁ ভাল লাগিছিল সন্ধিয়া ৰং বিৰঙী লাইট চাইট জ্বলি আছিলে আমি তেতিয়া ৰাতিপুৱা সময়ত যেতিয়া আহিছিলোঁ বিচলৈকে তেতিয়া প্ৰায়ভাগ দোকানে খোলা আছিলে কিন্তু এতিয়া দুপৰীয়া সময়ৰ কাৰণে চাগে বন্ধ কৰিছে এইটো সৰু কি বগাৰে আছে নাই গণেশৰ হাই बड़ा है बड़ा नहीं होता ये साइज होता है ये वाला मंदिर का डिजाइन 80 रुपया पर पीस 80 रुपये इसका दीजिए क्या क्या है मोटिव क्या लॉकेट कितने का है 15 ये वाला डिजाइन एक तो है ये वाला आँख है ये वाला एक मंदिर है ये कृष्ण जगन्नाथ है ये सोना बेस है ये अच्छा लगेगा ये कितना 107 बहुत दाम आपको ये वाला 120 कम नहीं होगा कुछ कितना भी से एक ही चाहिए 140 कितना रुपये भैया 120 এই পুৰীত কালিৰ পৰা য'তেই গৈছোঁ গলিয়ে গলিয়ে এনেকুৱা খাজাৰ মানে কিং চাইজ খাজাৰ দোকান দেখি আছোঁ আমি এইটো পুৰী কিবা স্পেচিয়েল মিঠাই হ'ব এই টেষ্ট কৰি যাম কেনেকুৱা আটা আৰু ঘিৰে বনাই বোলে ভালে লাগে চেনীটো বহুত নাই আৰু আচ্ছা মোক দিয়া অলপ कितना रुपये है इसका सबको लीजिए कितना रुपये है दादा 20 रुपये কেনেকুৱা আমেজিং এতিয়া চাওঁতে আমাৰ পুৰীৰ হোটেলৰ পৰা আমাৰ চেক আউট কৰা টাইম আহি গ'ল আমি এতিয়া ইয়াৰ পৰা ওলাই যাম আৰু এখেত আমাৰ পাণ্ডা আছিলে দাদা এবাৰ নমস্কাৰ কৰি দিয়ক মোৰ চেনেলটোৰ ফালে চাই এখেতে আমাক ধুনীয়াকৈ কালি ৰাতিপুৱাৰ পৰা গোটেই মন্দিৰ পৰিদৰ্শন কৰালে লগতে এখেতো আছিলে এই দুজনে আমাক ধুনীয়াকৈ ফুৰালে দেখুৱালে মন্দিৰ দৰ্শন কৰালে আৰু আমি আহি পোৱাৰ পৰা হোটেলত আহি প্ৰথম মানে ইন কৰাৰ সময়ৰ পৰাই এওঁলোকে ধুনীয়াকৈ আমাক গোটেইখিনি গাইড কৰি এতিয়ালৈকে গোটেই পুৰীখন মানে আমাক জগন্নাথ টেম্পলৰ লগতে এওঁলোকৰ মানে নিৰ্দেশনা অনুসৰিয়ে আমি গোটেই এই পুৰীৰ ভ্ৰমণৰ সময়খিনি চলি আহিছিলোঁ এয়া মন্দিৰৰ প্ৰসাদ গোটেইখিনি আমাৰ গোটেইকেইজনৰ প্ৰসাদখিনি ইয়াতে আনি থৈছে দাদাহঁতে আৰু এতিয়া আমাক গাইপতি ভগাই দিব তো এতিয়া এনেকৈ এখেতে আমাক সকলোকে প্ৰসাদবিলাক ভগাই দিলে আৰু আপোনালোকেও যদি কোনোবা পুৰী দৰ্শন কৰিবলৈ জগন্নাথ দেৱৰ মন্দিৰ দৰ্শন কৰিবলৈ আহিব বিচাৰে এখেতক কণ্টেক্ট কৰিব পাৰে জয় জগন্নাথ আসাম যাত্ৰী নিবাস অসম ৰাজ্যৰ যিমান মানুহ সব আহে অসম যাত্ৰী নিবাসে থাকে আৰু মানুহৰ মানে দেখা শুনা সব কৰাওঁ আমি দৰ্শন বাসন সব কৰাওঁ বাস সময় আবেলি 5 বাজিছে আৰু আমি এতিয়া আহি পুৰীৰ বাছ ষ্টেচনলৈকে আহিছোঁ ইয়াৰ পৰা আমি এতিয়া ভুৱনেশ্বৰৰ কাৰণে বাছ বিচাৰিম আৰু আমি ভুৱনেশ্বৰ চহৰৰ কাৰণে ইয়াৰ পৰা আগবাঢ়িম নন্দনকাননৰ ওচৰত তাত থাকিম বেছি লয় ভাড়া কিন্তু এফৰ্ডেবল মানে 100 টকা হ'ল
সময় এতিয়া সন্ধিয়া 7 বাজিছে আৰু আমি পুৰীৰ পৰা আহি ভুৱনেশ্বৰ চহৰ পালোঁ। এতিয়া আমি নন্দনকাননৰ ওচৰৰে বাছ ষ্টপেজত নামিলোঁ ইয়াতে বাছৰ পৰা আৰু আমাৰ সময় লাগিল 2 ঘণ্টা, মানে 60 কিলোমিটাৰ দূৰত্ব হয়। 60 কিলোমিটাৰ পাওঁতে আমাৰ 2 ঘণ্টা সময়ৰ প্ৰয়োজন হ'ল। আমি বাছত উঠাৰ টাইমত কৈছিলোঁ যে আমি নন্দনকাননলৈকে যাম, গতিকে ইয়াতে আমাক নন্দনকানন বুলি মাতিলে, বাছৰ পৰা নমাই দিলে। গতিকে ভাবিছিলোঁ নন্দনকানন ওচৰতে আছে, কিন্তু আচলতে ওচৰতে নাই, ইয়াৰ পৰা আৰু 13 কিলোমিটাৰমান দূৰত আছে। আৰু এতিয়া আমি অটোৱালাৰ লগত কথা পাতিলোঁ, তাত হোটেল পাই নাই, কৈছে কি হোটেল পোৱা গেৰাণ্টি নাই, গৈ পেলাই আকৌ ঘূৰি আহিবলগীয়া হ'ব পাৰে। গতিকে এই অঞ্চলটোৰ নাম নাজানো, কিন্তু ইয়াতে হোটেল আছে। এতিয়া আমি হোটেল বিচাৰি আগবাঢ়ি আছোঁ। रूम है ये एक पवित्र गेस्ट हाउस ना, आपका गेस्ट हाउस का नाम। यहाँ पे हमको रूम मिल गया है, रूम पैसे हम यहाँ थे। कितना बताया भैया? 1500 रुपया। ऐसा 3 रूम लेना पड़ेगा हमको। ये वेजिबल क्लास है। और भैया इस जगह का नाम क्या है? ये जयदेव विहार फर्स्ट लैंड। क्या नाम है? जयदेव विहार जयदेव विहार। फर्स्ट लैंड। ফাৰ্ষ্ট লেণ্ড। জয়দেৱ বিহাৰ ভুৱনেশ্বৰ চিটিৰ এই ঠাইখনত হোটেল পবিত্ৰত আমাৰ ৰুম 3টা ঠিক হ'ল 10 জনৰ কাৰণে। ৰুমকেইটাৰ ভাড়া হৈছে 1500 টকা কৰি আমি 2 দিনৰ কাৰণে বুক কৰিলোঁ। এতিয়া আমাৰ কথা হৈছে ধুনীয়াকৈ ৰেষ্ট ল'ম, দিনটো সাগৰৰ পাৰত গৈ প্ৰচণ্ড ৰ'দত ঘূৰি ফুৰি আমাৰ গৰমত ঘূৰি ফুৰি ভাগৰ লাগিছে, ভাগৰুৱা অনুভৱ কৰিছোঁ, লগতে ভোক লাগিছে। এতিয়া তলৰ পৰা কিবা অৰ্ডাৰ কৰি আমি খাব লাগিব। খাই মেলি আমি এতিয়া ধুনীয়াকৈ ৰেষ্ট ল'ম আৰু কাইলৈ আমি যাম নন্দনকানন চাবৰ কাৰণে। নন্দনকানন ইয়াৰ পৰা 13 কিলোমিটাৰ দূৰত আছে। নন্দনকানন আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম আৰু লগতে আমি ভুৱনেশ্বৰ চিটিখন অলপ এক্সপ্ল'ৰ কৰিম, ইফালে ইফালে ঘূৰিম। তেতিয়াহ'লে আজিৰ দিনটোৰ এতিয়ালৈকে ভিডিঅ'খিনি চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনালোঁ। কাইলৈ ৰাতিপুৱা আকৌ লগ পাম। ভিডিঅ' চোৱাৰ কাৰণে ধন্যবাদ। থেংক ইউ, গুড নাইট, শুভৰাত্ৰি।